এতিয়া চাওঁ আহক বৰাকবেলিৰ বিহু উদযাপন। বিহু অবিহনে অসমীয়া জাতিৰ একো অস্তিত্বই নাই। গতিকে বিহু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত যেনেধৰণে উদযাপন কৰা হয়, বৰাক উপত্যকাৰ এই যিসমূহ অসমীয়া গাঁও আছে ইয়াতো বিহু উলহ মালহেৰে উদযাপন কৰা হয়। বিশেষকৈ ৰঙালী, কঙালী, ভোগালী এই তিনিটা বিহু উদযাপন কৰা হয়, যদিও বিশেষভাৱে এই অঞ্চলত ভোগালী বিহুটো অতি উলহ মালহেৰে উদযাপন কৰা হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত মঞ্চ